welcome back to another video. আশা কৰো আপোনালোকৰ ভোগালী বিহু ভালে ভালে গ'ল, পিঠা পনা খালে, লগৰ লগত ফুৰিবলৈ গ'ল, ময়ো কৰিলো। আৰু আজি আমাৰ শিৱসাগৰত চতুৰ্দশ বাৰ্ষিক ৰংপুৰ মেলা পাতিছে। মানে ইয়াত হ'ব ম'হৰ যুঁজ, মল্ল যুঁজ, এই যে কয় খুঁটা তাত যে উঠিব লাগে সেইটো হ'ব, ৰছী টনা হ'ব আৰু ৰাতিলে হ'ব ফাংচন। অসমৰ জনপ্ৰিয় গায়ক আহিব, আপোনালোকে চবৰে প্ৰিয় কুসুম কৈলাশ দা, প্ৰাণদীপ দা, যোনে অসমত এবাৰ যুদ্ধ লগাই ফুৰিছে। মানে তেওঁ গানৰ যোনটো নতুন গান আহিছে যুদ্ধ, সেইটো গানৰ মানে খলকনি লগাই আছে, তেওঁ আহিব আৰু বহুতো গায়ক আহিব। সো আজি ভিডিঅ'টো একদম মিছ নকৰিব। বৰ্তমান আমি পাই গ'লোহি ৰং ঘৰ। আজি ইয়াতে হ'ব পুৰা ধামাকা আৰু এইপিনে হ'ব খেলসমূহ আৰু সেইপিনে য'ত ষ্টেজটো দেখিছে তাত আজি ৰাতি পুৰা ফাংচন হ'ব। মুঠতে আজি গোটেই দিনটো ৰংপুৰ মেলাৰ নামতেই আৰু আমিও গৈ আছোঁ বৰ্তমান ম'হৰ যুঁজ চাবলৈ। এইটো বছৰ নহ'লে আজি হৈছে, আপোনালোকেও চাব। এইডোখৰতে হ'ব আজি ম'হৰ যুঁজখন। এইকণকে কোৱা হয় ৰংঘৰৰ বাকৰি আৰু তাকে চাবলৈ মানুহৰ ভিৰ দেখিছেনে? মানুহেই মানুহ, কিন্তু এতিয়ালৈকে ম'হে অহা নাই। চ' গাইজ 12টা বাজিলে, এতিয়া 10টাত হোৱাৰ কথা আছিলে, এতিয়ালৈকে 12টা বাজিলে, ষ্টাৰ্টেই হোৱা নাই ম'হৰ যুঁজ। এটা ম'হ আহিছে, সিটো নাহিছে, সিটো আহিছে, সিটো নাহে, কিবা কিবি হৈয়ে আছে। মানুহ ইয়াত ভিৰ মানে ভিৰে ভিৰ, মানে আমনি পাই গৈছে। মাটিতে বহি দিলোঁ। আজি হ'বনে নহয় এতিয়া মোৰ সন্দেহে হৈছে। হ'লেতো ভালেই ন, কিন্তু সেইটো বছৰ নহ'লে আকৌ দেই এনেকৈ কিবা কিবি প্ৰব্লেম হওঁতে আৰু তাৰ বছৰটো এটা মোক পলাই গুচি গৈছিলে বোলে। চ' এবাৰ হোৱাটো বিচাৰিছোঁ আৰু হ'লেতো বহুত ভাল। ম'হ সোমাই গ'ল, চাওঁ ভালকৈ, বহুত ভিৰ হৈ আছে, দেখিয়ে পোৱা নাই ভালকৈ। ত' এইপিনে পৰা চাওঁ আছে। ইমান দেৰিৰ অন্তত ফাইনেলি ম'হ দুটা আহিছিলেহে যুঁজিবৰ কাৰণে। ইটোক সিটোক দেখাৰ লগে লগে এটাই দেখোন পলাই পটঙেই দিলে আৰু ইটোক দেখি সিটোও পলাব ধৰিলে ইটো চাইডে। মুঠতে আমি হাঁহি ফিট ইয়াতে। আজিকালি ম'হবোৰে যুঁজিবলৈ পাহৰিলে। ইটোক দেখিলে সিটোৱে ভয় কৰে, সিটোক দেখিলে সিটোৱে ভয় কৰে, পলাই পটং দিছে। মুঠতে আজি অকল যুঁজৰ বাহিৰে পলোৱাটোহে হ'লগৈ আৰু। আপোনালোকে দেখিলেই ম'হৰ যুঁজ। মানে আজিকালি ম'হবোৰ বহুত ভদ্ৰ হৈ গ'ল, মানুহবিলাকৰ নিচিনা কাজিয়া পেচাল নকৰে। সিহঁতে একো নুযুঁজিলেই, পলালেহে। তাৰে এটা জিকিলে আৰু 3 নম্বৰটো মানে সাহসত ৰৈ থকাৰ কাৰণে জিকি গ'ল, বাকীকেইটা মানে এৰি দিলে কাৰণে। চ' সেয়াই আৰু মানে শিৱসাগৰত এতিয়ালৈকে 3টা জেগাত পাতিছে, চব তেনেকুৱাই হৈছে। ম'হকেইটা পলাইছে, মানে ম'হবোৰ আজিকালি ভাল হৈছে, সিহঁতি আজিকালি কাজিয়া পেচাল নকৰে। চ' ব'লক বাকী আমাৰ ৰংঘৰত আৰু কি হৈছে দেখাই আছোঁ। আগতে এনেকৈ কাজিয়া কৰে ম'হে, আৰু আজিকালি কাজিয়া কৰে দেখিছে ন, পলাই আৰু এটা কথা গাইজ, ইয়াত মানে ভোগালী মেলাও হয়, ইয়াত ষ্টল লাগে। তো অলপ বৰ্তমান এতিয়া দেখাই লৈছোঁ, কাৰণ ৰাতি বেছি ভাল লাগে ন, লাইটিং চাইটিং থাকে। তো অকণমান এতিয়া দেখাই লৈছোঁ গ্লিমছ টাইপ, ৰাতিলৈ দেখাম ভালকৈ। এই ঠাইডোখৰতে দিয়া হৈছে ষ্টলবোৰ। ইয়াত আপোনালোকে বহুত ধৰণৰ বস্তু ইয়াত পাব, যেনেকৈ এইয়া কটন কেণ্টি, তাৰপাছতে আপোনালোকে দেখিব পাব কাপোৰৰ দোকান, গহনাৰ দোকান, ঘৰ সজোৱা বস্তু, তাৰপাছত দেখিব বাদ্যযন্ত্ৰৰ দোকান আৰু এয়া টাই আহোমৰ স্পেচিয়েল শ্বপ। আৰু সিটো চাইডে ৰখা হৈছে গোটেই সোপা খোৱা বস্তু। ইয়াত আপোনালোক জেলেপীৰ পৰা আদি কৰি, খুৰমাৰ পৰা আদি কৰি, ফাষ্ট ফুডৰ পৰা আদি কৰি চব পোৱা যাব। আৰু ইয়াতে মই লগ পালোঁ আমাৰ আক্ৰম দাক। আপোনাৰ সমান নহয় আৰু দেই, ভালে আছে? একদম বঢ়িয়া। তাকে এতিয়া খাই আছে নেকি আপোনাৰ দোকান? জ্বলা কলা, বঢ়িয়া, খাব লাগিব ৰাতিলৈ। এতিয়া মোক প্ৰেক্টিচ আছে, তো এনেই জাষ্ট দেখাই লৈছোঁ। চব বেছি আগলৈ নাযাওঁ, ৰাতিলৈ ফাংচন আছে, তাৰ কাৰণে আহিব আছে। আৰু বৰ্তমান আমি যাওঁ ঘৰ, আকৌ গধূলিকৈ আহিব লাগিবই, ফাংচন যিহেতু আছে। তেতিয়া আপোনালোকক ভালকৈ এটা বস্তু দেখাম। চ' ব'লক। চ' গাইজ আমি আহি গ'লোঁ আকৌ ৰংঘৰ। এতিয়া খেল কিছুমান হৈ আছে, তো আপোনালোকক দেখাবলৈ গৈ আছোঁ মই। বৰ্তমান মই খেলা গেমটোৱে হৈ আছে নেকি ইয়াত, টাগ অফ ৱাৰ। চ' ব'লক চামগৈ।
যোৱা বছৰ আজিৰ দিনটোতে ৰংপুৰ মেলাত আমাৰ টীমটো জিকিছিলে আৰু আজি আমি চাই আছোঁ মানে বৰ ভাল লাগে এই গেমটো খেলি থকা দেখি আৰু খেলিও আৰু যেতিয়া জিকা হয়নে সেইটো নিচিনা খুচি ক'বই নালাগে মানে আৰু খেলসমূহ শেষ হোৱাৰ পাছতে ষ্টাৰ্ট হৈ গ'ল আমাৰ সাংস্কৃতিক সন্ধিয়া সেয়া আমাৰ চবৰে মৰমৰ কুসুম দাস ষ্টেজত উঠি পূৰা ফালি দিছে আৰু ক'ৰবাত গান বাজিব আৰু মই আৰু মোৰ লগৰবোৰে নেনাচিম এনেকুৱা হ'বই নালাগে আমিও নাচি দিলোঁ আৰু পূৰা এইয়া আমাৰ শিৱসাগৰ মানুহৰ জোচ দেখিছেনে বিহু বুলিলে বলিয়া আমিবোৰ গান শুনিব পালে নাচাত এৰি দিয়াত নাই আৰু And now time for যুদ্ধ লাষ্টত প্ৰাণদীপে নিজৰ যুদ্ধ গানত সকলোকে নচোৱাৰ লগতে নিজেও নাছিলে আজি দিনটো ইমান মজা লাগিলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চ' মই ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই